বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনলৈ জীৱনজোৰা সাধনা বঁটা মিচিং আগম কোবাঙে শিৱসাগৰ প্ৰদান কৰে এই সন্মান শিৱসাগৰ বৰ্ডিং খেলপথাৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰনজ পেগু কেক কাটি নাহেন্দ্ৰ পাদুনৰ জন্মদিন উদযাপন কৰা হয় এই অনুষ্ঠানতে উন্মোচন কৰা হয় নাহেন্দ্ৰ পাদুনৰ জীৱন কৰ্ম সামৰি এখন অভিনন্দন গ্ৰন্থ দীঘলীয়া সময় বুলি ক'ব নোৱাৰি আজি মিচিং আগম কোবাঙৰ সৌজন্যত বিভিন্ন দল সংগঠনে মোক সম্বোধনা আৰু সন্মান এটা দিয়ে আৰু সেই সন্মানটো ক'বলৈ গ'লে ইংৰাজীত যিটো ৰেয়াৰ বুলি ক'ব পাৰি মই নিজে জন্ম দিৱস পালন নকৰোঁ কিন্তু মোৰ 85 বছৰে আজি আৰম্ভ হৈছে আৰু এই উপলক্ষে আমাৰ মিচিং অনুষ্ঠানবিলাকে তাৰ লগতে অসম সাহিত্য সভাৰ লগত জড়িত ভাষা সাহিত্য বা সৰু সুৰা সাহিত্য বা জাতীয় ন্যাস ইত্যাদি সহযোগ কৰিছে আজি তেখেতসকলৰ যিটো আদৰ মোৰ প্ৰতি যিটো সন্মান জনাইছে সেইটোত মই অভিভূত হৈছোঁ আৰু মোৰ ব্যক্ত কৰিবলৈ ভাষাই নাই কিয়নো মই যিমান কৰিছোঁ তাতকৈ বেছি আজি পাইছোঁ মই আৰু সেই ধাৰটো মই আজি খুজিব পাৰিম নে নোৱাৰিম সেইকাৰণে মই প্ৰতিজ্ঞা কৰিছোঁ মই আজীৱন থাকি মানে মই যেতিয়ালৈকে সমৰ্থ হওঁ তেতিয়ালৈকে মই সমাজৰ হিতৰ কাৰণে সমাজৰ ভালৰ কাৰণে কাম কৰি যাম বুলি মনস্থ কৰিছোঁ সেইটোৱে আজি যিসকল লোকে মোৰ এই অনুষ্ঠান চাবলৈ আহিছে মোক আশীৰ্বাদ দিবলৈ আহিছে তেখেতসকলৰ প্ৰতিও মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সাংবাদিকসকলে যিসকলে সহযোগ কৰিছে আপোনালোকৰ সকলোও দিলে মোৰ প্ৰতি নমস্কাৰ কৃতজ্ঞতা সেইখিনি জনালোঁ সাহিত্য সভাই আন সাহিত্য সভাসমূহ তথা বিভিন্ন দল সংগঠন আৰু বিদ্বৎ সমাজৰ সহযোগত আজি শিৱসাগৰত বৰ্ণাঢ্যভাৱে তেখেতক সম্বৰ্ধনা জনাই মই সকলোৰে প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু নাহেন্দ্ৰ পাদুনৰ নিচিনা এজন ব্যক্তি আজি 85 বছৰ বয়সত তেখেতক এনেধৰণে সম্বৰ্ধনা জনাটো অতি প্ৰশংসনীয় কাৰ্য মিচিং ভাষা আধুনিক ৰূপ প্ৰদান কৰাত নাহেন্দ্ৰ পাদুনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তাবুৰাম টাইড আৰু নাহেন্দ্ৰ পাদুন এই দুইজন ব্যক্তিয়ে মিচিং সাহিত্য সভা বা মিচিং আগম কোবাং প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁলোকে দুয়োগৰাকীৰ প্ৰচেষ্টাত মিচিং ভাষাই এটা সংগঠিত লিখিত ভাষাৰ ৰূপ পাইছিলে অমৃত চুডুং মিচিং সাহিত্য সভাৰ তৰফৰ পৰা সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ ইয়াত আগম নিগাং ডক্টৰ নাহেন্দ্ৰ পাদুনৰ 85তম জন্মদিনটোত আমি ৰাজহুৱাকৈ কেক কাটি উদযাপন কৰিলোঁ আৰু ইয়াতে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগু অংশগ্ৰহণ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক জ্যোতিপ্ৰসন্ন গগৈ জ্যোতিপ্ৰসন্ন শইকীয়াদেৱ জ্যোতিপ্ৰসাদ শইকীয়া তেখেত অংশগ্ৰহণ কৰিছে আৰু তেখেতেই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰিছে আৰু শিৱসাগৰৰ আশে পাশে থকা শিৱসাগৰ জিলাৰ সকলো অধ্যাপক অধ্যাপিকা আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ